নমস্কাৰ বন্ধুসকল, কেনে আছে বন্ধুসকল? বন্ধুসকল, আজি আপোনালোকক মই গাড়ী কেনেকৈ চলায়, খুব সহজভাৱে গাড়ী কেনেকৈ চলায় মই গাড়ী চলাবলৈ মই আজি আপোনালোকক শিকাম। আহকচোন। আপোনাৰ গাড়ী কেনেকৈ চলায়, গাড়ী চলোৱাৰ বিষয়ে মই আগতেও ভিডিঅ' বনাইছোঁ, কিন্তু মই আগতেও কৈছোঁ দুৰ্ভাগ্যজনকভাৱে ভিডিঅ'বিলাক ডিলেট হৈ গ'ল। সেয়েহে মই গাড়ী কেনেকৈ চলায় তাৰ বিষয়ে মই আজি বন্ধুসকল এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। গাড়ী চলাওঁতে বন্ধুসকল আপোনাৰ হিচাপত সদায় বহি ল'ব। আপোনাৰ যেতিয়া আপোনাৰ কমফৰ্টেবল মানে ছিটটো ধুনীয়াকৈ আগত একদম মিলাই পিনে আপুনি নিজৰ হিচাপত ছিটটো মিলাই বহি ল'ব বন্ধুসকল। আজিকালি এটা কথা কি হ'ল বন্ধুসকল, গাড়ী চলাওঁতে মানে মেইন কথাটো হ'ল কি, আপোনালোকে স্কুল বা কোনোবা বেলেগে শিকাব বুলি ভাবি আগত বেলেগ কথা আছিলে, আজিকালি আপোনালোকে ইউটিউবত চাই পিনে আপুনি সুন্দৰকৈ গাড়ী চলাবলৈ শিকিব পাৰে বন্ধুসকল। সেয়েহে মই আপোনালোকক এই ভিডিঅ'টো এটা কাৰণে বনাইছোঁ। আগতো বহুতকেইটা গাড়ী চলোৱাৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ, কিন্তু ভিডিঅ'কেইটা গুচি গ'ল ডিলেট হৈ। সেয়েহে মই আকৌ দুজনমান বন্ধুৱে মোক মেছেজ কৰিছে যে গাড়ী চলোৱাৰ বিষয়ে শিকাব লাগে। বন্ধুসকল, আজিকালি এটা কথা কি হ'ল, নতুন নতুন মডেলৰ গাড়ী নতুনভাৱে শিকাব লগা হয়। বস্তুবিলাক একেই ধৰণে, কিন্তু কিছুমান বস্তু কি হয় বন্ধুসকল, যিবিলাক নতুন গাড়ী অলপ বুজোতে অকণমান অসুবিধা হয়। আপোনালোকে ইউটিউবত মাৰি চাই পিনে আপোনালোকে বুজি পাব পাৰে, তাত কোনো অসুবিধা নাই। সেয়েহে মই আজি গাড়ী কেনেকৈ চলাই বেছি দেৰি নকৰোঁ, মই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে বন্ধুসকল, এই গাড়ীখনৰ কথা কৈছোঁ। এই গাড়ীখনৰ আপোনাৰ মই আগতো এটা কথা কৈছিলোঁ, গাড়ীখনৰ চাবি নাই। মই যিখন গাড়ীখনৰ কথা কৈ আছোঁ আপোনালোকক, এই গাড়ীখনৰ চাবি নাই, এইটো অট'মেটিক ছিষ্টেম। মই সেইটো বিষয়ে মই আপোনালোকক ভিডিঅ' এটা বনাই দিছোঁ। ইয়াৰ আগৰ মানে 2 নম্বৰ আগৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছিলোঁ। এনেকুৱা এটা ৰিম'ট থাকে বন্ধুসকল, এইটো খোলা আৰু এইটো বন্ধ কৰা। এইটো এটা বন্ধুসকল এটা কথা আছে কি, ইয়াতে ছিষ্টেম এটা এনেকুৱা আছে, এইটো যেতিয়া আপুনি আনলক কৰিব, এইটো দেখিছে লক আৰু আনলক কৰিলে ইয়াত যিটো তেলৰ ঢাকনি থাকে, মই আপোনালোকক আকৌ এইটো বস্তু মই দেখুৱাই লৈছোঁ একেলগে। মই শিকোৱাৰ আগতে আপোনালোকক গোটেইখিনি আঁতৰি মাৰি দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। যেতিয়া গাড়ীখন আনলক কৰিব, আনলক কৰাৰ পিছত মানে গাড়ীখন যেতিয়া আনলক কৰিব, এইটো তাত তেলৰ এইখন ঢাকোন দেখিছে, আনলক কৰি দিলোঁ মই। এইটো আনলক কৰিলেহে তেলৰ ঢাকোনখন লকৰ লগত মানে এইটো এডজাষ্ট একেলগত, এইটো বস্তুটো একেলগত আছে। এইটো আৰু তাতে ভিতৰত আপুনি বিচাৰি থাকিলে আপোনাৰ যেনেকৈ বেলেগ গাড়ীবিলাকৰ ধৰক আপোনাৰ ছুইচ থাকে, এনেকৈ ছুইচটো খুলি দিলে মানে এইখন ঢাকনিখন খোলে। এইটো এনেকুৱা নহয়, এইটো যেতিয়া লক থাকিব বন্ধুসকল, মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক, মই লক কৰি দিছোঁ, এইটো লক কৰি দিছোঁ, এইটো লক হৈ গ'ল, এইটো নুখোলে। আপোনালোকক আকৌ দেখুৱাইছোঁ আনলক কৰি, চাব দেই। মই চাবিত আপোনাৰ এইটো ৰিম'টটোত এইটো আনলক হৈ গ'ল, আনলক এতিয়া দেখিছে ঢাকনি খুলিলে। এই বস্তুটো আপোনালোকে বিচাৰি ফুৰিব লগা হয়। এই বস্তুটো মই সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। আজিকালি যিবিলাক নতুন মডেলৰ গাড়ী আহিছে, প্ৰায় এনেকুৱাই গাড়ীবিলাক হয়। তাৰপিছত এনেকৈ ধৰণে এইখন আপোনাৰ ইক' স্প'ৰ্টছ গাড়ী, এইখনতো এনেকুৱা ছিষ্টেমে আপোনাৰ ছেম এনেকুৱাই আপোনাৰ যিটো আনলকৰ কথা ক'লোঁ মই, এইটো বস্তুটো আপোনাৰ ইয়াত চাবি নাথাকে। তাৰপিছত বাকী কথাখিনিলৈ আহোঁ আহক। তাৰপিছত আমি যেতিয়া এইখনত বহিম বন্ধুসকল, এইখন গাড়ী অলপ বেলেগ ধৰণৰ, মই আগতে দেখুৱাইছিলোঁ। আপোনাৰ চাওক, এইটো আপোনাৰ প্ৰথম গাড়ী শিকোৱা প্ৰথম আৰম্ভণিটো কৰিছোঁ, কেনেকৈ গাড়ী চলাব পাৰি। এইটো হ'ল বন্ধুসকল, এইটো হ'ল ক্লাছ, আৰু এইটো হ'ল ব্ৰেক, আৰু এইটো হ'ল এক্সেলেটাৰ। সদায় মন কৰিব, আমাৰ যিখন সোঁ ভৰি আছে, সোঁ ভৰিয়ে আপোনাৰ অকল এক্সেলেটাৰ আৰু ব্ৰেকত ভৰি, এই দুটা কণ্ট্ৰল কৰে। তাৰপিছত আমাৰ বাওঁ ভৰিখনে এইটো দেখিছে, এইটো ক্লাছটো আমাৰ যেতিয়া প্ৰয়োজন হয়, আমাৰ যেতিয়া গিয়াৰ লগাৰ। কিন্তু তাৰ ভিতৰতে এটা কথা বন্ধুসকল কি, মই আগত কৈছিলোঁ ভিডিঅ'টোত যে ষ্টাৰ্ট কৰাৰ বিষয়ে মই আপোনালোকক ভিডিঅ' বনাই দিছোঁ। তাৰপিছত এইখন গাড়ী আকৌ এনেকুৱা বন্ধুসকল, এইটো ক্লাছ দেখিছে, ক্লাছটো দবাই পিনে ইয়াতে আমাৰ এইখন গাড়ীটো চাবি নাই, তো এইটো আপোনাৰ ইয়াতে এইটো চেল্ফ মাৰিব লাগিব। এইটো ষ্টাৰ্ট হৈ গ'ল, চেল্ফ মাৰিলোঁ। চেল্ফ মৰাৰ পিছত কি হ'ল, আমাৰ এইটো গিয়াৰ আছে, এইটো গিয়াৰ দেখিছে। মই যিসকল শিকা নতুনকৈ চাইছে বন্ধুসকল এই ভিডিঅ'টো, মই সেইসকল বন্ধুলৈ মই ভিডিঅ'টো বনাইছোঁ, যে মানে নতুনকৈ যাৰ শিকিব ধৰক গোটেই ছিষ্টেমটো, মই সেইটোৱে শিকাই আছোঁ। ইয়াত লিখা আছে বন্ধুসকল 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, এইটো ব্ৰেক গিয়াৰ। এইটো আপোনাৰ পিছত ব্ৰেক গিয়াৰো ৰকম থাকে। কিছুমানৰ ব্ৰেক গিয়াৰ আছে আপোনাৰ এনেকৈ দাঙি পিনে ওপৰৰ ফালে দিব লাগে, যিটো 1 নম্বৰ গিয়াৰ আছে তাতো ব্ৰেক গিয়াৰ থাকে। সেই বস্তুটো আপোনালোকে চাই ল'লে আপোনালোকে এইটো আহিব। এইটো যেতিয়া
আমাৰ মই প্ৰথম কৈছিলোঁ কথাকেইটা যে আমাৰ প্ৰত্যেক মানুহে আগতে ধৰক স্কুলত শিকিছিল গাড়ী স্কুলত শিকিলে মানে বহুত ধৰণৰ বস্তু নিশিকায় বা হেৰি নহয় এইটো কথা নহয় যে স্কুলত নিশিকিলে আপুনি নিজেও গাড়ী চলাব নোৱাৰে আপুনি যেতিয়া বন্ধুসকল সাহস নকৰিব সাহস নকৰিলে মানে আপুনি গাড়ী চলাব শিকিব নোৱাৰে আপুনি সাহস কৰিব লাগিব 1 নম্বৰ কথা মই যেতিয়া বন্ধুসকল গাড়ী শিকিছিলোঁ মনত এটাই ভাৱ লৈছিলোঁ পৃথিৱীত মানুহে প্লেন উৰামতৰ ওপৰেদি হেলিকপ্টাৰ মানুহে উৰাই চলাইছে নহয় জানো ওপৰেদি হাৱাত চলাইছে আমি যদি 4টা চকা লাগি থকাৰ ভিতৰতো যদি আমি গাড়ীখন শিকিব নোৱাৰোঁ সেনেকৈ সাহস লৈ মই প্ৰথম আৰম্ভ কৰিছিলোঁ গাড়ী শিকা প্ৰথম আপুনি যেতিয়া বহি পিনে আপুনি বেলেগকৈ একো কৰিব নালাগে আপুনি যেতিয়া ষ্টাৰ্ট কৰিলে গাড়ীখন ষ্টাৰ্ট হৈ আছে ষ্টাৰ্ট হোৱাৰ পিছত কি হ'ল আপোনাৰ ষ্টাৰ্ট কৰাৰ পিছত গাড়ীখন আপুনি নৰ্মেল এতিয়া বৰ্তমান এইটো নৰ্মেলত আছে নৰ্মেলত থকাৰ পিছত আপুনি যেতিয়া প্ৰথম শিকিব তেতিয়াহ'লে আপুনি ভয় ভাৱটো সদায় দূৰ কৰি ল'ব আৰু প্ৰথমতে কৈছোঁ যে আপুনি গাড়ীখন নিজৰ ছিটটোত আপুনি সুন্দৰভাৱে বহি ল'ব বহাৰ পিছত তাৰপিছতে কি কৰিব আপোনালোকে 1 নম্বৰ গিয়াৰ লগাব এইটো মই দেখাইছোঁ আপোনালোকক এইটো 1 নম্বৰ গিয়াৰ আপুনি 1 নম্বৰ গিয়াৰ কেনেকৈ লগাব আপোনাক মই ভৰিত দেখাইছোঁ আপোনাৰ এইটো দেখিছে লেফ্টত এইটো কয় মই প্ৰথমে কৈছোঁ এইটো হ'ল এইটো দেখিছে এইটো ক্লাছটো লাহেকৈ দবাই পিনে এইটো 1 নম্বৰ গিয়াৰ লগাব আৰু এটা কথা মন সদায় কৰিব বন্ধুসকল এই বস্তুটো এইটো দেখিছে এইটো ব্ৰেক এইটো ব্ৰেকটো নমাই ল'ব এইটোক হেণ্ড ব্ৰেক বুলি কয় হেণ্ড ব্ৰেকটো নমাই ল'ব এইটো সদায় সাৱধান প্ৰথম গাড়ীখনত যেতিয়া বহিব আপুনি ৰখাই থোৱাতে বেলেগ কথা কিন্তু গাড়ীখন চলোৱা আৰম্ভ কৰোঁতে নচলোৱা আগতে এই বস্তুটো সদায় আকৌ ৰখাই এনেকৈ কৰিব যেতিয়াটো নমাই পিনে এইটো 1 নম্বৰ গিয়াৰ এইটো 1 নম্বৰটো সদায় আপুনি দেখিছে 1 নম্বৰ ফালে লাহেকৈ এনেকৈ কৰি লাহেকৈ এনেকৈ 1 নম্বৰ দিব এইটো 1 নম্বৰত লাগিলে কিন্তু আপুনি ভৰিটো এই লেফ্টত ধৰি আছে নহয় এই ভৰিটো ধৰি আপুনি লাহেকৈ যেতিয়া আপুনি ভৰিটো তেতিয়াহে আপুনি লেফ্টৰ ভৰিটো যিটো আপোনাৰ ক্লাছত আছে ক্লাছৰ ভৰিটো যেতিয়াহে এৰিব যেতিয়া আপুনি লাহেকৈ এক্সেলেটাৰ দিব আপোনালোকে এক্সেলেটাৰ দেখিছে মই দেখুৱাই আছোঁ আপোনালোকে আৰু এটা কথা বন্ধু মনত কৰিছোঁ আপুনি গাড়ী শিকোঁতে কেতিয়াও আপোনাৰ চলাওঁতে বা চেণ্ডেল পিন্ধি গাড়ী নচলাব আপুনি সদায় জোতা পিন্ধি ল'ব তাৰপিছতে বন্ধুসকল এইটো দেখুৱাইছোঁ এইটো দেখিছে আপুনি লাহেকৈ এক্সেলেটাৰটো লাহেকৈ দিব দেই বন্ধুসকল এইটো সদায় আপুনি মনোযোগ কৰিব মন দিব এই বস্তুটো এইটো লাহেকৈ দিছোঁ দেখিছে এইটো লাহেকৈ দি পিনে লাহেকৈ এৰিব যেতিয়া আপুনি প্ৰথম শিকিব তাৰপিছত আকৌ আপুনি এইটো মোৰ গাড়ীখন এতিয়া গৈছে মই আপোনাক অকণমান দেখুৱাইছোঁ এইটো দেখিছে লাহে গৈ আছে গাড়ীখন লাহে গৈছে এইটো আপুনি এইটো লাহেকৈ আপুনি যেতিয়া শিকিব আপুনি পটককৈ ক্লাছটো এৰি নিদিবই আপুনি এক্সেলেটাৰটো খালি অকণমানকৈ দিব আপুনি লাহে যাব তাৰপৰা আকৌ ৰখিব ৰখাৰ পিছত কি কৰিব আপুনি লাহেকৈ আকৌ আপুনি ৰখাব আপোনাৰ আকৌ মই কৈছোঁ নহয় বাওঁ ভৰিটো আপুনি দবাই পিনে এইটো দেখিছে দেখিছে এইটো ব্ৰেক গিয়াৰত আপুনি লাহেকৈ বস্তুটো গিয়াৰ নৰ্মেলত আনি পিনে এইটো ব্ৰেক গিয়াৰত লগাব ব্ৰেক গিয়াৰত লগাই আকৌ পিছলৈ যাব আজিকালি গাড়ীবিলাক আগফালে আপোনাৰ ইয়াত দেখিছে ইয়াতে ওলাই যায় ইয়াতে পিছফালে গাড়ীখন নি থাকিলে আপুনি ইয়াতে চাব পাৰে কম্পিউটাৰ টাইপ এটা বস্তু আছে এই বস্তুটো দেখিছে ইয়াতে আপোনাৰ কেমেৰা আছে পিছফালে কেমেৰাইদি আপুনি পিছফালে দেখা পাব পিছফালে যদি গাড়ী ঘোঁৰা থাকে আপোনাৰ কেমেৰাত আৱাজ দি দিব ইয়াতে কম্পিউটাৰটোত আৱাজ দিব টেট আপুনি মাত দিলে মানে এই গম পাব বস্তুটো আপুনি যে পিছফালে গাড়ীখন বেলেগ গাড়ী আছে বা বস্তু আছে আপুনি চাব পাৰে ব্ৰেক গিয়াৰ দি পিনে তাৰপিছত আপুনি অকণমান লাহেকৈ আকৌ পিছলৈ যাব আকৌ বস্তুটো মই এনেকৈ আপোনাক প্ৰথম কৈছোঁ যিটো আপোনাৰ ভৰিটো আপুনি লাহেকৈ এৰিব তাৰপিছত আপুনি ক্লাছটো দিব আপুনি তাৰপিছত আকৌ বন্ধুসকল আকৌ আপুনি 1 নম্বৰ গিয়াৰত নিব 1 নম্বৰত নি পিনে আপুনি আকৌ আগফালে যাব এনেকৈ আপুনি অগা পিছা কৰি যেতিয়া বন্ধু সাহস হ'ব আপোনাৰ লাহে তেতিয়া আপুনি লাহেকৈ ফিল্ডত উলিয়াই লৈ যাব 1 নম্বৰৰ গিয়াৰ আৰু ব্ৰেক গিয়াৰ এই বস্তুটো জনাৰ পিছত যেতিয়া আপোনাৰ গোটেই বস্তুখিনি জানি যাব আপুনি জনাৰ পিছত আপুনি গাড়ী সুন্দৰকৈ চলাব পাৰিব বন্ধুসকল কোনো অসুবিধা নহয় গাড়ী চলোৱাৰ ক্ষেত্ৰত সদায় এটা কথা মন কৰিব আপুনি ভয় একদম নকৰিব বন্ধুসকল আপুনি স্কুলত গাড়ী শিকিব নালাগে আপুনি সাহস কৰি আপোনাৰ যদি নিজৰ গাড়ী আছে নিজে আপুনি চেষ্টা কৰক নতুনকৈ গাড়ী লৈছে যেতিয়া আপুনি চেষ্টা কৰক ঘৰতে লওক তাৰপিছত প্ৰথম যেতিয়া আপুনি গাড়ীত বহাৰ পিছত এটা কথা সদায় মনত ৰাখিব বন্ধুসকল গাড়ীখনত আপুনি ষ্টাৰ্ট নকৰিলেও আপুনি কথাখিনি জানি ল'ব আপুনি ধৰক মই আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ আপুনি যেতিয়া প্ৰথম দিনা গাড়ীত বহিব আপুনি ষ্টাৰ্ট নকৰিলেও আপুনি সদায় বস্তুকেইটা ইউটিউবতে হওক আপুনি ভিডিঅ'ৰ পৰা চাই সদায় জানি ল'ব আপুনি ষ্টাৰ্ট নকৰিব মই ষ্টাৰ্টটো এইটো বন্ধ কৰি দিছোঁ মই দেখুৱাইছোঁ প্ৰথম আপুনি এনেকৈ আৰম্ভ কৰিব পাৰে এইটো ষ্টাৰ্টটো বন্ধ কৰি দিলোঁ এইটো বিষয়ে মই কৈছোঁ বাৰু এইটো ইঞ্জিন ষ্টাৰ্ট আৰু ষ্টপ ইয়াতে বন্ধ হয় ইয়াতে ষ্টাৰ্ট হয়
আপুনি যেতিয়া আপুনি ধৰক ষ্টাৰ্টটো মই এতিয়া বন্ধ কৰি দিলোঁ, এইটো হেণ্ডবেগ আছে, হেণ্ডবেগটো লগাই দিলোঁ। হেণ্ডবেগ লগোৱাৰ পিছত কি হ'ব, আপুনি ঘৰতে আৰম্ভ কৰক। এইটো 1 নম্বৰ আপুনি গিয়াৰ। এটা কথা কি জানে বন্ধুসকল, আপুনি যেতিয়া গাড়ীখন চলাই গৈ থাকিব, নতুন অৱস্থাত প্ৰত্যেককে হয় আপুনি গিয়াৰটো এনেকৈ চাব লগা অৱস্থা হয়। গিয়াৰটো 1 নম্বৰত লাগিছে নে এনেকৈ চাব লগা। যেতিয়ালৈকে আপোনাৰ এই বস্তুটো চাব নলগা হয়, তেতিয়া আপুনি ফিল্ডত বা আপুনি ডাঙৰ ৰাস্তাত বা টাউনত যাব পাৰিব বন্ধুসকল। লাহে লাহে আপোনাৰ এক্সপিৰিয়েঞ্চ আহি যাব। গিয়াৰলৈ নোচোৱাকৈ আপুনি আগফালে চাই আছে, আগফালে চাই আপুনি গিয়াৰ লগাব পাৰিব লাগিব হাতখনেদি। আপুনি গিয়াৰটোত চাব নালাগে। চালে মানে কি হয় বন্ধুসকল, যদি আগফালে ফটককৈ কিবা গাড়ী ঘোঁৰা আহি যায়, তাত ঘটনা হ'ব পাৰে। সেইকাৰণে আপুনি গিয়াৰত চাই পিনে গিয়াৰ নহয়। তাৰপিছতে মই কথাটো কি কৈ আছিলোঁ বন্ধুসকল, এই বস্তুটো কৈ আছিলোঁ যে আপুনি এইটো 1 নম্বৰ লগোৱা কৰক, তাৰপিছত এইটো 2 নম্বৰ লগোৱা কৰক, 3 নম্বৰ লগোৱা, মানে এইটো ৰখাই লয় দেই, আপুনি প্ৰেক্টিচ কৰিব। এইটো 4 নম্বৰ লগাওক, এইটো 5 নম্বৰত আপোনাৰ হাতখন আহিব লাগিব, এইটো হাতটো আপুনি নোচোৱাকৈ গিয়াৰটো লগাব পৰা হ'ব লাগিব। তাৰপিছত আকৌ এইটো বেক গিয়াৰ দিয়ক, এনেকৈ বেক গিয়াৰ লগাওক। এনেকৈ লগাই যেতিয়া আপোনাৰ হাতখন অলপ ক্লিয়াৰ হেন পাব, তাৰপিছতহে আপুনি ষ্টাৰ্ট কৰি আপুনি 1ত অকণমান আগলৈ নিব, তাৰপৰা 2ত নিদিব, আপুনি 1ত নিব, তাৰপিছত আকৌ বেক গিয়াৰ লগাই বেকত নিব। এনেকৈ আৰম্ভ কৰকচোন বন্ধুসকল, আপোনালোকে সুন্দৰকৈ গাড়ী চলাব পাৰিব। আপুনি ঘৰৰ চোতালতেই আৰম্ভ কৰক। প্ৰথমতে আপুনি ষ্টাৰ্ট নকৰাকৈ আপুনি গিয়াৰখিনি গোটেই বস্তুখিনি জানি লওক। আৰু ভৰিটো সদায় এটা কথা মনত ৰাখিব, যেতিয়া গাড়ীখন আপোনাৰ এই সোঁ ভৰিখন ক্লাছৰ কাৰণে নহয়, আপোনাৰ বাওঁ ভৰিখন অকল ক্লাছৰ কাৰণে, আৰু সোঁ ভৰিখন আপোনাৰ ব্ৰেক আৰু এক্সেলেটাৰ কাৰণে। যিটো বস্তু ৰখায়, ব্ৰেকে ৰখায় আৰু এক্সেলেটাৰ গাড়ীখন স্পীড যায়, এই দুটা বস্তুৰ কাৰণে সোঁ ভৰিখন। তাৰপিছতে এটা কথা সদায় মনত ৰাখিব বন্ধুসকল, আপোনালোকে গাড়ী চলাওঁতে সদায় এটা মনোযোগ দিব যে গাড়ীৰ তলত কিবা বস্তু শুই আছে নেকি। ধৰক আপোনাৰ ঘৰৰ মেকুৰীও থাকিব পাৰে, কুকুৰো থাকিব পাৰে, বা ছাগলীও শুই থাকিব পাৰে, গাড়ীৰ তলত সিহঁতে শুই থাকে। সেই বস্তুটো সদায় মনোযোগ দিব। সেনেকৈ গোটেই মনোযোগ দি পিনে আপুনি গাড়ীখন সাহস কৰি আপোনাৰ নিজৰ হিচাপত একদম ধুনীয়াকৈ আপুনি বহি ল'ব, কোনো অসুবিধা নোহোৱাকৈ। আৰু এটা কথা কৈ দিওঁ বন্ধুসকল, এইটো বিষয়ে মই আকৌ পিছত ধুনীয়াকৈ এটা চুইচৰ বিষয়ে মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বাৰু। মই সুন্দৰকৈ এটা ভিডিঅ' বনাই দিম আপোনালোকক এই বস্তুটো। আজিকালি মানে চব নতুন বস্তু। আগৰ চুইচবিলাক ধৰক এইটো দেখিছে, ইয়াত লাইটৰ চুইচবিলাক আগতে ইয়াত আছিলে, এতিয়া কিন্তু আজিকালি ইয়াত থাকে। এইটো প্ৰথমতে অসুবিধা হ'ব, এইটো মানে হেডলাইটৰ ইয়াত থাকে, আৰু ইণ্ডিকেটৰটো বা ইয়াতে থাকে। এইবিলাক বিষয়ে বন্ধুসকল মই আৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু। আজি মই প্ৰথম গাড়ী কেনেকৈ শিকিব পাৰে মই এই বিষয়ে ভিডিঅ'টো বনালোঁ। আপোনালোকৰ যদি কিবা আৰু জানিব লগা থাকে মোক মেছেজ কৰিব নিশ্চয় বন্ধুসকল, মই আপোনালোকক ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগে, কোনোবা বন্ধুৱে যদি গাড়ী শিকিব বিচাৰিছে, কিমান বুজাব পাৰিছোঁ মই নাজানো বন্ধুসকল, আপোনালোকে ক'ব লাগিব যে বুজিছোঁ বা শিকিছোঁ। চেষ্টা কৰিব। আপোনালোকে কিবা যদি অসুবিধা থাকে, মই নিশ্চয় বন্ধুসকল আপোনালোকক আকৌ ভিডিঅ' বনাই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মেছেজ কৰিব বন্ধুসকল। ভিডিঅ'টো মই ইয়াতে সমাপ্ত দি আজিলৈ মই ইয়াতে ভিডিঅ'টো সামৰিলোঁ। জয় আই অসম বন্ধুসকল।